নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, ৰেলৱে মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰিজত বিভিন্ন পদ খালী হৈছে আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যন আহিছে CEN 03/2019 আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 7 এপ্ৰিল 2019। গতিকে বন্ধুসকল, নটিফিকেশ্যনখনত কি দিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব, এজ কিমান হ'ব লাগিব তাৰ বিষয়ে জানো আহক। তো বন্ধুসকল, এখন হৈছে নটিফিকেশ্যন ডিটেইল চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নটিফিকেশ্যন CEN 03/2019। ইয়াতে পষ্টসমূহৰ বিষয়ে দিয়া আছে। অপেনিং অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন 8/3/2019 অৰ্থাৎ 8 তাৰিখৰ পৰা ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে আৰু ক্লজিং অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন হৈছে 7/4/2019। তাৰপিছত ক্লজিং ডেট এণ্ড টাইম অফ পে'মেণ্ট অফ এপ্লিকেশ্যন ফি থ্ৰু অনলাইন পে'মেণ্টৰ ডেট হৈছে 13 তাৰিখ অন্তিম। SBI চালানৰ হৈছে 4/11 আৰু পোষ্ট অফিচৰ চালানৰ 11 তাৰিখ। তো বন্ধুসকল, ইয়াতে দিয়া আছে দ্য ক্লজিং ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন 7/4/2019 candidates waiting for final result of prescribed educational qualification should not apply। অৰ্থাৎ যিবিলাকৰ ৰিজাল্ট এতিয়ালৈকে অহা নাই তেওঁলোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত দিছে কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিছে, সেইবোৰ আপোনালোকে পঢ়ি চাব পাৰিব। তাৰপিছত দিছে ভেকেঞ্চিৰ বিষয়ে ইয়াত এনাক্সাৰ A আৰু এনাক্সাৰ Bত কোৱা হৈছে। তাৰপিছত মেডিকেল ষ্টেণ্ডাৰ্ড ফৰ দ্য পষ্টৰ কাৰণে মেডিকেল ষ্টেণ্ডাৰ্ড কি হ'ব লাগিব। B1 ফিজিকেলি ফিট ইন অল ৰেছপেক্ট, ফিজিকেলি ফিট হ'ব লাগিব সকলো ফালৰ পৰা। তাৰপিছত ডিষ্টিংক্ট ভিজনবোৰ দিয়া হৈছে, ইয়াত কিমান হ'ব লাগিব। তাৰপিছত C1ত কোৱা হৈছে ডিষ্টিংক্ট ভিজনৰ দিয়া হৈছে, ইয়াতে ফিজিকেলি ফিট হ'ব লাগিব। তাৰপিছত C2ত দিয়া আছে ফিজিকেলি ফিট ইন অল ৰেছপেক্ট, ডিষ্ট্ৰিক্ট ভিজনবোৰ দিয়া আছে, ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত কিছুমান দিয়া আছে নেশ্যনেলিটি আৰু চিটিজেনশ্বিপ অফ ইণ্ডিয়াৰ হ'ব লাগিব আৰু নেপাল বা ভূটানৰ হ'লেও হ'ব। তাৰপিছত এজ লিমিটবোৰ দিয়া আছে, এনেধৰণৰ ডেট অফ বাৰ্থবিলাক এইবোৰৰ ভিতৰত হ'ব লাগিব SC STৰ কাৰণে, OBCৰ কাৰণে। তাৰপিছত ইয়াতে এজ ৰিলেক্সেশ্যনবিলাক দিয়া আছে, OBCৰ কাৰণে 3 বছৰ, STৰ কাৰণে 5 বছৰ আৰু আনৰিজাৰ্ভৰ কাৰণে 30, 35, 40ৰ ভিতৰত 45ৰ ভিতৰত হ'লে হ'ব। তাৰপিছত ইয়াত দিয়া আছে ফিজবোৰ ফৰ অল কেণ্ডিডেট এক্সেপ্ট দ্য ফিজ কনচেশ্যন কেটেগৰিজ, অৰ্থাৎ জেনেৰেল কেটেগৰীৰ কাৰণে 500 টকা, যাৰ 400 টকা পিছত ৰিটাৰ্ণ কৰা হ'ব। তাৰপিছত SC ST PWD এইবিলাকৰ কাৰণে 200 টকা, যাৰ 250 টকা, 250 টকাটো পিছত ৰিটাৰ্ণ কৰা হ'ব। তাৰপিছত মোড অফ পে'মেণ্ট অফ ফিজ, অৰ্থাৎ ফিজ পে'মেণ্ট কৰাৰ মোডবিলাক অনলাইনেদিও হ'ব, অফলাইনেদিও হ'ব। তাৰপিছত দিয়া আছে